বৰ্তমান সৰিয়হ তোলা বতৰ। সকলো ঠাইতে কেৱল খেতিপথাৰবোৰত মানুহবোৰ ব্যস্ত হৈ পৰিছে সৰিয়হ তোলাত। কিছু লোকে সৰিয়হ তুলি জমা কৰিছে সৰিয়হখিনি মৰাৰ কাৰণে, আৰু কিছু লোকে এতিয়াও তুলি আছে। গাঁৱৰ খেতিপথাৰৰ মাদকতাই সুকীয়া। যান্ত্ৰিকতাৰ মাজৰ পৰা অলপ সময় হ'লেও খেতিপথাৰত এবাৰ গ'লে সকলো পাহৰি যেন এক শান্তিৰ পৰিৱেশত কিছু সময় নিজকে অতিবাহিত কৰিব পাৰি। পথাৰৰ মুকলি ঠাইত কিছু মৃদু বতাহ আৰু এক সেউজীয়া পৰিৱেশ সঁচাই মোহনীয়া। আমি মানুহবোৰ প্ৰায়ে বেছিভাগ সময় যান্ত্ৰিকতাৰ মাজত ব্যস্ত হৈ থাকোঁ। তথাপিও এবাৰ খেতিপথাৰৰ মুকলি ঠাইত ভুমুকি মাৰিলে দেহ মন জোৰ পৰি যায়, আৰু এক মুকলি পৰিৱেশৰ আনন্দ উপভোগ কৰিব পাৰি। এয়াই আমাৰ গাঁৱৰ খেতিপথাৰৰ মুকলি পৰিৱেশ। ধন্যবাদ।